নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম ষ্টাডি হাবলৈ আপোনালোকক স্বাগতম জনাইছো আমি ইয়াৰে আগতে আসাম জিকে সিৰিজৰ 4টা পাৰ্ট আমি অলৰেডি ডিসকাশন কৰিছো আপোনালোকৰ লগত আপোনালোকে ডেসক্ৰিপচন বক্সত চাই লব আজি আমি আসাম জিকে সিৰিজৰ 5 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছো 5 নম্বৰ পাৰ্টৰ প্ৰথম কোৱেশ্চনটো বলক আমি চাই লওঁ Question number 1 Who was the second president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? আমাক ইয়াতে কৈছে যে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? আমি প্ৰথমজন সভাপতিৰ বিষয়ে জানিব লাগিব তাৰ আগতে আমাৰ প্ৰথমজন সভাপতি সাগে এটা সিৰিজ আমাৰ দি আছে আপোনালোকে চাই ল'ব পাৰে প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা কিন্তু আমাক ইয়াতে আজি প্ৰথমজন সভাপতিৰ কথা সোধা নাই আমাক সুধিছে দ্বিতীয়জন সভাপতি কোন আছিল সেকেন্ড বলক অপশনবোৰ চাই লও অপশন এ কালিৰাম মেধি অপশন বি আছে চন্দ্ৰধৰ বৰুৱা অপশন সি আছে ৰজনীকান্ত বৰদলৈ আৰু অপশন ডি আছে পদ্মনাথ গোহাঁই বৰুৱা নিশ্চয় আমি ভালকে জানো যে পদ্মনাথ গোহাঁই বৰুৱা নহব ইয়াতে তেন্তে আমি ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো চাই লও হওক শুদ্ধ আনসাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা আছিলে অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি নেক্সট কোৱেশ্চন The Hayagriv Madhav Mandir of Hajar is located in which hill? Hajar etu অলপ ভুল আহিছে Hayagriv নহয় Hayagriv হ'ব Hayagriv Madhav Mandir Hayagriv Madhav Mandir to sorry Hayagriv Madhav Mandir কোনটো পাহাৰত অৱস্থিত ইয়াৰে এনসাৰটো আহি গৈছে অৱশ্যে অপচনবোৰ আছিল অগ্নিগড় হিল অপশন বি আছিলে নীলাচল হিল অপশন সি আছিল মণিকুট হিল আৰু ডি আছিল মিকিৰ হিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব মণিকুট হিলছ হাজৰ হয়গ্ৰীব মাধৱ মন্দিৰটো অৱস্থিত নেক্সট কোৱেশ্চন Gibbon Wildlife Sanctuary is located at Gibbon বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত Gibbon অভয়াৰণ্যৰ বিষয়ে আমি নিশ্চয় শুনিছো যদি আপোনালোকৰ কিবা ইয়াৰ ভিতৰত problem আছে তেন্তে আমাৰ www.assamstudyhub website এটা আছে তাতে আপোনালোকে ভিজিট কৰিব পাৰে ইয়াতে আপোনালোকে ন্যাশনাল পাৰ্কৰ বিষয়ে ওয়াইল্ডলাইফ সেঞ্চুৰীৰ বিষয়ে বিতংকৈ পাব আপোনালোকে জানিবৰ কাৰণে সুবিধা হ'ব আপোনালোকে ভিজিট কৰিব পাৰে গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত আছে ইয়াতে চাই লও হওক অপচনবোৰ ফাৰ্স্ট অপচনত আছে চিৰাং ডিস্ট্ৰিক্ট সেকেন্ড ডিব্ৰুগড় থাৰ্ড অপচনত আছে কোকৰাঝাৰ আৰু ফৰ্থত আছে যোৰহাট ইয়াৰে শুদ্ধ আনসাৰটো হ'ব যোৰহাটত গিবন অভয়াৰণ্য অৱস্থিত then the next question চাও হওক question number 4 the first stadium was built in অসমৰ প্ৰথমটো ষ্টেডিয়াম ক'ত অৱস্থিত অসমৰ প্ৰথমটো ষ্টেডিয়াম ক'ত আছে ইয়াতে আমি অপচনবোৰ চাও হওক অপচন এ আছে যোৰহাট অপচন বি আছে গলাঘাট অপচন সি আছে শিৱসাগৰ আৰু অপচন ডি আছে ধেমাজি প্ৰথমটো ষ্টেডিয়াম ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপচন এ যোৰহাট অসমৰ যোৰহাটত ফাৰ্স্ট ষ্টেডিয়ামটো অৱস্থিত হৈছিল নেক্সট question number 5 who is the first governor of independent Assam অসমখন আমাৰ স্বাধীনতা যেতিয়া ভাৰত যেতিয়া স্বাধীন হৈছিল 1947ত তেতিয়া আমাৰ অসমো স্বাধীন হৈছিল আৰু স্বাধীন অসমৰ মানে স্বাধীনতা পোৱাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল ইয়াতে এইটো কোৱেশ্চন কৈছে যে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালজন কোন আছিল অপচনবোৰ চাও হওক অপচন এ আছে স্যাৰ আকবৰ হায়দৰি অপচন বি আছে সুকুমাৰ বৰকাই অপচন সি আছে গোপীনাথ বৰদলৈ আৰু অপচন ডি আছে ৰামাচাৰ্য চেত্ৰী ইয়াৰে শুদ্ধ আনসাৰটো হ'ব স্যাৰ আকবৰ হায়দৰি আছিল স্বাধীন অসমৰ প্ৰথমজন ৰাজ্যপাল নেক্সট question number 6 which one was the first capital of Ahom kingdom in Assam আহোম সকলৰ প্ৰথমখন ৰাজধানীৰ নাম কি আছিল আহোম জনগোষ্ঠীৰ প্ৰথমখন তেওঁলোকে যেতিয়া অসমলৈ প্ৰথম আহিছিল কোন জাগাত বা কোনখন ঠাইত তেওঁলোকে প্ৰথম ৰাজধানী পাতিছিল প্ৰথম ৰাজধানী অপচনবোৰ চাও হওক এ নম্বৰ অপচনত আছে কামৰূপ
বি শদিয়া, চিত আছে যোৰহাট এণ্ড ডিত আছে চৰাইদেউ। নিশ্চয় আমি ইয়াৰে এনচাৰটো ভালকেই জানো। ইয়াৰে এনচাৰ হ'ব কি? অপশ্যন ডি চৰাইদেউ। চৰাইদেউ আহোম ৰজাসকলে প্ৰথমখন ৰাজধানী হিচাপে তেওঁলোকে মানি লৈছিলে চৰাইদেউ জেগাখনক। নেক্সট কুৱেশ্যন, when Dr. Bhupen Hazarika had been awarded with Dada Saheb Phalke Award. ডক্টৰ ভূপেন হাজৰিকা কেতিয়া দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? ডক্টৰ ভূপেন হাজৰিকা আছিল আমাৰ অসমৰ এজন নামজ্বলা সাহিত্যিক, কবি, গীতিকাৰ। আমি সকলোৱে ক'ব পাৰো ডক্টৰ ভূপেন হাজৰিকা বহুতো বঁটাৰে ডক্টৰ ভূপেন হাজৰিকাক সন্মানিত কৰা হৈছে। ইয়াৰে ভিতৰত দাদা চাহেব ফাল্কে বঁটাটো ডক্টৰ ভূপেন হাজৰিকা দেৱক কেতিয়া দিয়া হৈছিল ইয়াতে কোৱেশ্চন এইটো কৰা হৈছে। অপশ্যনবোৰ আছে চাই আহক। এ নম্বৰ অপশ্যনত আছে 1990, অপশ্যন বিত আছে 1992, অপশ্যন চিত আছে 1993 and অপশ্যন ডিত আছে 1997। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব 1992। শুদ্ধ এনচাৰ হ'ব 1992। ডক্টৰ ভূপেন হাজৰিকা দেৱক 1992 দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, which Assamese film bagged the National Film Award in Question number 8, which Assamese film bagged the National Film Award in 2014? 2014 চনত কোনখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? 2014 চনত অসমীয়া কোনখন ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছে এইটো কোৱেশ্চন ইয়াতে কৰিছে। এ নম্বৰ অপশ্যনত আছে বসুন্ধৰা, বি নম্বৰত আছে বান্ধন, চি নম্বৰ অপশ্যন আজিও, ডি ভিলেজ ৰকষ্টাৰ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব আজিও। আজিও ছবিখনে 2014 চনত অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰ বঁটা এৱাৰ্ড লাভ কৰিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, the area of Kaziranga National Park is কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি সৰ্বমুঠ মাটিকালি কিমান আছে? তাৰমানে কিমান মাটিকালি জুৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিস্তাৰিত হৈ আছে। আমি নেশ্যনেল পাৰ্কৰ বিষয়ে অলপ আগতেও কৈছো যে নেশ্যনেল পাৰ্কৰ বিষয়ে যদি আপোনালোকে ভালকে জানিব খোজে আমাৰ ৱেবসাইট তলত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে নামটো www.assamstudyhub.com। ভিজিট কৰিব পাৰে আপোনালোকে নেশ্যনেল পাৰ্কৰ বিষয়ে আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে যদি ভালকে জানিব বিচাৰে তাতে আপোনালোকে ভিজিট কৰিব। থেংক ইউ। নেক্সট অপশ্যনবোৰ চাওঁ আহক। এ নম্বৰ অপশ্যনত আছে 430 স্কয়াৰ কিলোমিটাৰ, বি নম্বৰ অপশ্যনত আছে 500 স্কয়াৰ কিলোমিটাৰ, চি নম্বৰ অপশ্যনত আছে 720 স্কয়াৰ কিলোমিটাৰ আৰু ডি নম্বৰ অপশ্যনত আছে 340 স্কয়াৰ কিলোমিটাৰ। নিশ্চয় আমি ইয়াৰ বিষয়ে জানো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 430 স্কয়াৰ কিলোমিটাৰ, 430 স্কয়াৰ কিলোমিটাৰ বা বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, the Treaty of Yandabu signed between East India Company and which one of the following? আমি জানো যে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আন এটা দলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াতে আমাক কোৱেশ্চন কৰিছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত আন কোনটো দলৰ স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি যেতিয়া স্বাক্ষৰিত হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানী, কোৱেশ্চনটো চাওঁ আহক ভালকে। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কোনটোৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়? কোনটো দলৰ কোনটোৰ মাজত স্বাক্ষৰিত হয়? অপশ্যনবোৰ চাওঁ আহক। এ নম্বৰ অপশ্যনত আছে আহোম কিং, বি নম্বৰ কিং অফ বাৰ্মা, চি নম্বৰ কাছাৰী কিং এণ্ড ডি নম্বৰ পালা কিং। ইয়াৰ শুদ্ধ এনচাৰ হ'ব কিং অফ বাৰ্মা। কিং অফ বাৰ্মা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী এই দুটা মানে কোম্পানী মিলি কি হৈছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, question number 11, when does people of Assam celebrate Lasit Divas? Lasit Divas, Lasit Divas কেতিয়া অসমত সেলিব্ৰেট কৰা হয় বা উদযাপন কৰা হয়? কেতিয়া আমি লাচিত দিৱস উদযাপন কৰো? যোৱা বছৰ লাচিত দিৱস 500 বাৰ্থডে সেলিব্ৰেশন আমি কৰিছো। নিশ্চয় আমাৰ সকলোৰে এতিয়া লাচিত দিৱসৰ কথা ভালকে মনতে আছে। তথাপি আমি
অপশন বোৰ এবাৰ চাই লো যদি আপোনালোকৰ কোনবাৰ প্ৰবলেম আছে ভালকে আনসাৰটো জানি লব অপশন নম্বৰ 1 26 January option number B 24th November option number C 2nd October and option number D is 2nd December ইয়াৰে শুদ্ধ আনসাৰ হ'ব নিশ্চয় সকলোৱে জানে অপশন বি 24th November অসমত লাচিত দিৱস লাচিত বৰফুকনক শ্ৰদ্ধা হিচাপে জনাই লাচিত দিৱস অসমত উদযাপন কৰা হয় নেক্সট question number 12 in which year Gopinath Bordoloi was arrested for taking part in the freedom movement আমি জানো যে যেতিয়া স্বাধীনতাৰ সংগ্ৰাম হৈছিল বা অসমতে হোক বা ভাৰততে হোক যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে যেতিয়া মানে যেনেকুৱা ধৰক স্বাধীনতা সংগ্ৰামীবোৰে যেতিয়া আন্দোলনত নামিছিল তেতিয়া তেওঁলোকে কাৰাবাস খাটিবলগীয়া হৈছিল আৰু বহুত কেইবাৰ তেওঁলোকে কাৰাবাস খাটি হলেও আমাৰ দেশখন স্বাধীনতা স্বাধীন কৰি থৈ গৈছে তেওঁলোকৰ প্ৰতি আমাৰ অশেষ প্ৰণাম আমি জনাইছো ইয়াৰে কোশ্চেন কৰিছে যে in which year Gopinath Bordoloi was arrested for taking part in the freedom movement কোন বছৰত স্বাধীনতা আন্দোলন অংশ লৈ গোপীনাথ বৰদলৈ অসমৰ গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ কৰা হৈছিল গোপীনাথ বৰদলৈ কোন আছিল আমি জানো যে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল তেখেতো এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে কাৰাবাস খাটিবলগীয়া হৈছিল আৰু কেতিয়া তেখেতক গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ চনটো আমি জানিব লাগে ফাৰ্স্ট অপশন আছে 1922 সেকেন্ড অপশন আছে 1947 থাৰ্ড অপশন আছে 1942 এন্ড ফোৰ্থ নম্বৰ 1930 এৰ শুদ্ধ আনসাৰটো হ'ব 1922 তেখেত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ কৰা হৈছিল question number 13 in addition to Assamese which other language from the state is included in the 8th schedule of the Indian Constitution অসমীয়াৰ উপৰিও অসমৰ আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে আমি জানো যে আমাৰ অসমীয়া ভাষা এই শিডিউল কনস্টিটিউশনত অন্তৰ্ভুক্ত কৰা আছে অসমীয়াৰ উপৰিও আন কোনটো ভাষা ইয়াতে অন্তৰ্ভুক্ত কৰা আছে হেতু আমাক কোশ্চেনত কৈছে অপশনবোৰ চাও হওক ফাৰ্স্ট নম্বৰ অপশনত আছে তিৱা সেকেন্ড অপশন বি আছে ৰাভা অপশন সি বড়ো অপশন ডি মিচিং ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি বড়ো ভাষাটো অসমীয়া ভাষাটো অন্তৰ্ভুক্ত কৰাই আছে বড়ো ভাষাও আমাৰ এই শিডিউলত ইন্ডিয়ান কনস্টিটিউশনৰ মানে ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত কৰা এটা ভাষা question number 14 আলি আই লিগাং এটো এটা ফেষ্টিভেল হয় আলি আই লিগাং is a festival celebrated by question কৈছে যে আলি আই লিগাং অসমৰ কোন জনজাতি কোনটো ট্ৰাইবছে এই আলি আই লিগাং ফেষ্টিভেলটো পালন কৰে আমি যেনেকে আমাৰ অসমীয়া জনজাতিয়ে আমি বিহু পালন কৰো আৰু বহুতো আছে উৎসৱ আমি বিহু পালন কৰো মেইন আমাৰ উৎসৱ হৈছে বিহু তেনেকে আলি আই লিগাং কোন জনজাতিৰ উদযাপন কৰা এক উৎসৱ ইয়াতে কোশ্চেনত এটো কৈছে অপশনবোৰ চাও হওক অপশন এ বড়ো অপশন বি খাচী অপশন সি আছে নাগা এন্ড অপশন ডি আছে মিচিং আলি আই লিগাং ফেষ্টিভেলটো আমি শুদ্ধ আনসাৰ চাও হওক শুদ্ধ আনসাৰ আছে মিচিং জনগোষ্ঠীয়ে मतलब ऑप्शन डी मिसिंग जनगोष्ठी आली आई लिगांग फेस्टिवल टू सेलिब्रेट करे ऑप्शन नंबर नेक्स्ट क्वेश्चन আজি শেষৰটো क्वेश्चन আৰু क्वेश्चन नंबर 15 আমি এতিয়া ডিসকাস কৰিবলৈ লৈছো क्वेश्चन नंबर 15 আছে গুৱাহাটী টি অকশন সেন্টাৰ was established in which year গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত স্থাপন কৰা হৈছিল কেতিয়া এস্টাবলিশ কৰা হৈছিল কিমান চনত এটো আমাক সুধিছে কোশ্চেন অপশন এ 1975 অপশন বি 1970 অপশন সি 1977 এন্ড অপশন ডি 1995 ইয়াৰে শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰ হ'ব 1970 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
কেন্দ্ৰটো আমাৰ স্থাপন কৰা হৈছিল আজি ইয়াতে সামৰিছো আপোনালোকৰ যদি আমাৰ এই অসম